প্ৰথমতে আপোনালোক সকলো সাংবাদিক বন্ধুক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোক আমাৰ মাজত উপস্থিত হোৱাৰ বাবে। আমি পুনতে ক'ব বিচাৰিছোঁ আমাৰ বিহু পাৰ হ'ল, নতুন চৰকাৰো হ'ল, গতিকে পোনপ্ৰথমতে আমি বৃহত্তৰ ওৰাং অঞ্চলৰ বিহু সমিতিসমূহৰ তৰফৰ পৰা নতুন চৰকাৰখনলৈ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। শুভেচ্ছা আৰু অভিনন্দনৰ লগতে আমি এটা সমস্যাৰ বিষয়ে মাত মাতিব ওলাইছোঁ। মাত মাতা ঠিক নহয়, অনুৰোধ এটা কৰিবলৈ বিচাৰিছোঁ যে বিহুৰ সময়ত চৰকাৰৰ তৰফ বা বিগত সময়ত যি ধৰণে 1.5 লাখ টকাকৈ দিছিলে, সেই অনুসাৰে আমি এইবছৰো আমি বিহুৰ যিটো বাজেট হয় সেই ধৰণে আমি আগবাঢ়িলোঁ ঠিকেই, কিন্তু সময়ত পইচাটো আমি পোৱা নাই বৰ্তমানলৈকে। গতিকে চৰকাৰলৈ এটা অনুৰোধ থাকিল, যিহেতু বিহুৰ যিবোৰ যাৱতীয় কাম কাজসমূহ আমাৰ স্থানীয় ল'ৰাবিলাকেই কৰে, যেনেকৈ পেণ্ডেল হওক, ছাউণ্ড ছিষ্টেমেই হওক, এই বস্তুখিনি আমাৰ মানে ধাৰত থাকি গ'ল। এতিয়া স্থানীয় ল'ৰাখিনিয়ে যিবিলাকে পেণ্ডেল দিছিলে, ছাউণ্ড দিছিলে, তেওঁলোকৰ ধাৰটো মাৰিব মানে আমাৰ বিহু সমিতিসমূহৰ যথেষ্ট অসুবিধা হৈছে। আৰু আমি বিচাৰিছোঁ যে এই ল'ৰাখিনি যিহেতু এটা জীৱন নিৰ্বাহ কৰি আছে, সেইখিনি তেওঁলোকৰ যিখিনি ধাৰ আমি যদি মাৰিব পাৰোঁ, ভৱিষ্যতলৈ বিহুখনৰ কাৰণেও ভাল হয় আৰু আমাৰ আৰ্থিক সমস্যাটো আমাৰ সমাধান হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু চৰকাৰলৈ অনুৰোধ জনাইছোঁ যে তেওঁলোকে যিটো আমাৰ 1.5 লাখ টকাকৈ দি আছিল, অনাগত সময়তো সেই বস্তুটো দিয়ে আৰু বিশেষকৈ এইবাৰ যাতে এই 1.5 লাখ টকা অনুদানটো প্ৰদান কৰি আমাৰ বৃহত্তৰ ওৰাং অঞ্চলৰ যিসমূহ বিহু সমিতি আছে সেই সমিতিসমূহক উপকৃত কৰে। এইবছৰ যিকেইটা বিহু পাতা হ'ল, আমাৰ যিটো বৈশাগু কমিটিয়ে হওক বা বিহু কমিটিয়ে, নিশ্চয় সভাপতি সম্পাদকবিলাকে দুখ কৰি আছে যে এইবছৰ পইচা যিটো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো আমাক দিছিলে টকা 1.5 লাখ টকাকৈ প্ৰত্যেক বছৰে তেওঁলোকে সহায় সহযোগ আগবঢ়াইছিলে, সেইটো তেখেতে দিব পৰা নাই বা দিয়া নাই এতিয়ালৈকে। আজিলৈকে আশাবাদী হৈ আছে, যদি দিয়া হ'লেতো বহুত ভাল হ'লে বুলি সকলোৱে কৈছে। আকৌ কেনেকৈ বিহুটো পাতিলে বুলি বহুতে সুধিছে, সভাপতি সম্পাদকবিলাকক বা আমাক সুধিছে। আমি কৰিলোঁ যে কি, আগৰ বছৰত যিহেতু আমি চৰকাৰৰ পৰা সহায় পাইছিলোঁ, এইবাৰো নিশ্চয় পাম বুলি ভাবি, কাৰণ তেওঁলোকে আমাক আগতীয়াকৈ জনালে যে ভেৰিফিকেশ্যনটো কৰি ল'লে। ভেৰিফিকেশ্যনটো যেতিয়া কৰি ল'লে, কৰাৰ পিছত আমি নিশ্চয় ভাবিলোঁ যে নিশ্চয় এইবাৰ টকাটো পাম আগৰ নিচিনাকৈ। প্ৰথমত আশা কৰা নাছিলোঁ আমি পাম বুলি, কিন্তু পিছত পাম বুলি আশা কৰাৰ পিছত সকলোৱে বিহু পাতিবলৈ আৰম্ভ কৰিলে। সকলোৱে ধাৰ চাৰ কৰি হ'লেও আমিতো বহুতেই শুনিলোঁ বা আমিও কৰিলোঁ, মহিলা গোটৰ পৰাও আমি ধাৰ লৈ যিটো বিহুটোক পাতিলোঁ। তো গায়ক আনিব লাগে, কিবা আনিব লাগে, এনেকুৱাকৈ বহুত টকা তোলা হ'ল। তাৰপিছত কেইটামান ব্যক্তিগতভাৱে বহুতেই দিলে বাৰু, কিন্তু সেইটো নাতিলে। এতিয়া বৰ্তমান আমাৰ এই কিছুমানে 80,000, কাৰোবাৰ 90,000 এনেকুৱাকৈ ধাৰ হৈ আছে। উপায় নাই। এটা মুখ্যমন্ত্ৰীক মোৰ ফালৰ পৰা অনুৰোধ কৰিছোঁ যে এখেতে দেৰিকৈ হ'লেও নিশ্চয় দিব বুলি আশাও কৰিছোঁ, বা এখেতে কোনোদিন এনেকুৱা কিবা নকৰে। ৰাইজৰ কাৰণে তেখেতে কাম কৰি আছে, আগৰ পৰা কৰি আহিছে, এতিয়াও কৰিব, আৰু তেখেতে সহায় কৰিব বুলি মোৰ ফালৰ পৰা যথেষ্ট আশাবাদী মই। তাৰমানে তেখেতে দিবই, কাৰণ যিটো মানুহবিলাকে দুখ কৰি আছে, সেই দুখ বুজি পাব, আৰু এখেতে বুজি পাইছে বা বুজি পাব, এখেতে দিব বুলি মোৰ ফালৰ পৰা এইটো মই প্ৰকাশ কৰিছোঁ। আৰু সেইটোৱে মোৰ বেছি নকওঁ, মই এইখিনিকে কৈ মই মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱলৈ আকৌ অনুৰোধ জনাই মোৰ বক্তব্যটো সামৰি মাৰিছোঁ।